हेलो गाइज वेलकम बैक टू आवर चैनल। आज आमी नेहरूबाली इतना भोगाली बिहू इतना उत्सव पातिसे गोटेखिनि आमी अपना ये ब्लगतो देखाबले विचारिम। गोटे फिल्डखन नेहरूबाली लैसे इयाले एबार आहिब आमार इयात भोगाली बिहू केनेके पाते आपनालोके इयात चाबहि एन्जय करिब। आमी गोटेखन जिमानखिनि पारो देखाम। ताइও আছে মোৰ লগত একেলগে ওলাই গৈ আছে। ফার্স্ট আমি এইখন দোকানত সোমালোঁ। এইখন দোকান খুবেই ভাল, আপোনাৰ কাশ্মীৰী শ্বল এভৰি কাপোৰ পায়, আপোনালোকে চাব পাৰে। কোৱালিটি কাপোৰৰ বহুত ভাল, প্ৰাইচটো ঠিকেই আছে, ৰেঞ্জবিলাক আপোনালোকে চাব পাৰে। আমিও চালোঁ গোটেইখিনি, বহুত ধুনীয়া কাপোৰ। তাৰপিছত এইপিনে আহিলোঁ য'ত আপোনাৰ পাম্প শ্বু পায়, চেণ্ডেল। চ' প্ৰাইচ ভেৰি কৰে পাম্প শ্বু, বাট 300ৰ পৰা ষ্টাৰ্ট হৈ পেলাই আপোনাৰ 700লৈকে যায়। চ' ইয়াত উইণ্টাৰ কালেকশ্যন কাপোৰো পায়, ছোৱালীও বহুত বিভিন্ন ধৰণৰ। প্ৰাইচবিলাকো বহুত ভাল, যোনটো তাই চাইছিল অনলি 350 ৰুপিজ বুলি কৈছে। চ' আপোনালোকে যদি উইণ্টাৰ কালেকশ্যন কাপোৰ লাগে যোনবিলাক কোৱালিটি বহুত ভাল, ইয়াতো পোৱা যায়। আৰু ট্ৰেক পেণ্টটো আছে, আপোনালোকে দেখা পাইছে। চ' মই যেনেকৈ দেখাইছোঁ ইয়াত ফিক্স প্ৰাইচ 100 ৰুপিজ। যিমান ইয়াত যি বেগ আছে চব বেগ অনলি 100 ৰুপিজ। আপুনি যোনটোৱে লয় সেইটোৱে 100 ৰুপিজ। তাৰপিছত আমি ইয়াপিনে আগবাঢ়ি গ'লোঁ। ইয়াৰ কাপোৰ চাব পাৰে 300 ৰুপিজ ফিক্স প্ৰাইচ আছে, কোনো ইয়াত বাৰ্গেনিং আপোনাৰ এয়া নাই। আপুনি কাপোৰ চাব, ফিক্স প্ৰাইচ আছে, যদি পচন্দ হয় ভাল ভাল কাপোৰ আছে, আপুনি চাব পাৰে। কালেকশ্যনবিলাক বেয়া নহয়, আপোনালোকে যদি ভাল লাগে ফিক্স প্ৰাইচ, কোনো খিচমিচ নাই, আপোনালোকে লৈ যাব পাৰে যদি বিচাৰে। চ' আমি ইপিনে ফিল্ডলৈ আগবাঢ়ি গ'লোঁ। বিভিন্ন দোকানৰ আৰু দোকান আছে, আপোনালোকক আগবাঢ়ি দেখাম। কালি ভোগালী বিহুৰ কাৰণে আপোনাৰ ইয়াত মেজি জ্বলাইছিল আমাৰ নগাঁও নেহেৰুবালীত। খুব ডাঙৰকৈ ইয়াত জ্বলোৱা হৈছিল। আমি আহিছিলোঁ, খুব ভাল লাগিছিল কালি। ইনষ্টা ষ্টৰিটো দিছোঁ আমি। আৰু তাৰপিছত আমি এইখিনি দোকান এখন এখনকৈ চাবলৈ আগবাঢ়ি গ'লোঁ। ইয়াতে গৈছে আমাৰ এওঁ চাই আছিল ইয়াতে। বস্তুও ভাল। এইটো কিমান? 350। চ' ইয়াত ধুনীয়াকৈ মেজি ঘৰ এটা বনাইছে। আমাৰ অসমীয়াৰ যোনটো বিহুৰ চিন হয় আৰু এই মেজি ঘৰটো বনাইছে। আমি ইয়াত সোমাই গ'লোঁ, খুব ধুনীয়া লাগিলে সোমাই গৈ পেলাই ভিতৰত। চবেই ইয়াত ফটো আৰু চেল্ফি উঠি আছিল। আমি ইয়াত সোমালোঁ, দুখনমান চেল্ফি আৰু ফটো আমিও উঠিলোঁ। চ' ইয়াত হাতী মানুহৰ সংঘাত, যোনটো আমাৰ হাতীবিলাকে গাঁৱত আহি ঘৰবিলাক ভাঙে, সেই দৃশ্যটো ইয়াত অকণমান ৰেপ্লিকা কৰি অলপ দেখাব বিচাৰিছে মানুহবিলাকক। চাউণ্ডবিলাকো খুব ধুনীয়া দিছে, যোনটো দেখি পেলাই আমাৰ ভালেই লাগিছে। দৃশ্যখিনি চাওক, যেনেকৈ এই ঘৰটো একদম দাঁতেদি ঠেলি আছে, পূৰা ভাঙি যাব হৈ গৈছে। গাঁওবিলাকত যেনেকৈ হাতী সোমাই আহে, ইয়াত ধান চান খায়, সেইখিনি বস্তু ইয়াত যিমানখিনি পাৰে দেখাব বিচাৰিছে। ডিছকাউণ্টটো হ'ব। ধুনু এইটো ভাল নালাগিব ড্ৰয়িং ৰুমত সজাবলৈ। হা ভাল লাগিবতো। এইটো কিমান দাদা? 1200 টকা। কমিবনে? কিমান 800? 10 টকা ল'ব কৰাই গুৰিটো। বা চব নিজে বনোৱা নে? চব নিজে বনোৱা। চ' আপোনালোকৰ যদি ঘূৰি পেলাই ভাগৰ লাগে, ভোক লাগিছে যেনেকৈ আমাৰ, ইয়াতে পিছপিনে ষ্টল আছে। আপোনালোকে বিহু যিমান আছে আপোনাৰ পিঠা চিঠা চব পায়। ভোক লাগিছে, আমি অলপ খাই লওঁ। দুটা চাহ দিব। কেনেকুৱা? আৰু ছোৱালী মানুহ মেলা হওক যি হওক, ফুচকাটো খাবই লাগিব, এইটোতো আৰু বাধ্যতে পৰে, আপোনালোকে জানেই মাইকী মানুহ। আমি এতিয়া এইপিনে আহিছোঁ য'ত কিডছ ছেকশ্যন বুলি ক'ব পাৰে। গোটেইখন চকৰি পকৰি চব আছে, আপোনালোকে চাব। মোৰ দেখি মূৰ ঘূৰাই গৈছে। আপোনালোকে যদি পাৰে উঠিব, আমি উঠাত এইবিলাক নাই। বস্তু দেখিলোঁ, নামটো নাজানো, লেকিন দেখি মোৰ মূৰ ঘূৰাই গৈছে। আপোনালোকে যদি চাওক, মই দেখাই আছোঁ।
এয়া আমাৰ ভোগালী বিহুৰ মেলা নেহেৰুবালিত মানুহটো দেখিছে কিমান মানুহ খোজকাঢ়িবলৈ জেগা নাইকিয়া হৈ গৈছে যিমান নগাঁও মানুহ আছে আৰু বেলেগ জেগাৰ মানুহ আছে চব উঠি আহিছে বিভিন্ন ধৰণৰ বস্তুটো পাই আপোনালোকে যি বিচাৰে সেইটোৱে পাব দামো কম অপৰচুনিটিটো নেৰিব যেতিয়াই সময় পাই ইয়ালৈ আহি এবাৰ বস্তুখিনি আপোনালোকে চাই যাব চ' ইয়াত ভোগালী বিহু উৎসৱত আপোনালোকৰ নৃত্যও হৈ আছে সৰু সৰু ল'ৰা ছোৱালী আহি ইয়াত নৃত্য কৰি আছে বহুত মানুহে বহি চাই আছে খুব সুন্দৰ লাগিছে দেখি ইয়াত বহি পেলাই আমিও 10 মিনিট 15 মিনিটমান চালোঁ ভোগালী মেলা উৎসৱ চাব আহিছোঁ বহুত বেছি ভাল লাগিল ধুনীয়াকৈ ডাঙৰকৈ মেলাবিলাক হৈছে বহুত বস্তু ওলাইছে আপোনালোকে যদি আহিব বিচাৰে বহুত বেছি ভাল পাব আহিলেও লাষ্ট যাবৰ কাৰণে ঝুলনা চকৰি টকৰিবিলাক ওলাইছে উঠিব পাৰিব বহুত মজা লাগিব আপোনালোকে আহিব নেহেৰুবালিত ইয়াতে আমি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ কি ভাল পাইছে আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো থেংক ইউ